নমস্কাৰ সকলোকে আজি এজন স্বাভিমানী অসমীয়াৰ হৈতে আপোনালোকক চিনাকি কৰাই দিব লৈছো প্ৰথমে শুনকচোন কথাখিনি আজমলৰ প্ৰকৃত ধান্দা কি যে বানত সাহায্য কৰিবলৈ আহি সাহায্য কৰিবলৈ নাহে সাহায্য দিবলৈ আহে তেওঁ কি কৰিব খুজিছিল জানে নাজানো ককচোন নাজিৰাৰ বেছিভাগ অঞ্চলত আজমলৰ বেপাৰ আছে আৰু গৰুবিলাক হাসি গছবিলাক আজমলে নাজিৰা এই ফালৰ পৰা লৈ যায় তাৰমানে তেওঁ বেপাৰটো যাতে বেয়া হৈ নাযায় তাৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছিলে কেনে লাগিছে ভাল লাগিছে স্বাভিমানী অসমীয়া মজা লাগিছে আমাক মানে ষ্টুপিড বুলি ভাবিছে নেকি আপোনালোক হৈ থাকক আহাহত বুজি পোৱা নাই এতিয়াও দেখুৱাই দিলে সেইকাৰণে এতিয়া অন্তত যদি লাজ আছে নাকত যদি অকণমান চৰম আছে তেতিয়াহ'লে অন্তত অসমীয়াৰ স্বাভিমানৰ কথা আৰু নক'ব আপোনালোকে বৰ অসমীয়া অসমীয়া কৰি আছে আপুনি প্ৰথমে ডিঙিত গামোচাখন লগাই লওক গাত চেলেংখন মেৰিয়াই লওক আৰু বগা ধুতিখন পৰিধান কৰি লওক তাৰ পাছত অসমীয়া বুলি ক'ব অসমীয়াৰ মান মৰ্যাদাৰ কথা আপুনি নক'ব অসমীয়াৰ মান মৰ্যাদা এইবিলাক কথা আমাক নক'ব স্বাভিমান কি আমাক নিশিকাব গৰিমা কি এইবিলাক জ্ঞান দি নাথাকিব গেৰুৱা কাপোৰযোৰ পিন্ধি কপালত ফুট এটা লগাই ল'লে সনাতনী পণ্ডিত হৈ নাযায় আজমলে ব্যৱসায় কৰে সকলোৱে জানে আজি আজমল ফাউণ্ডেশ্যন আছে বাবেহে ইমান কোটি কোটি টকাৰ সাহায্য ৰাইজক দিব পাৰিছে আজমলক আপুনি যিমান বেয়া পায় তাতকৈ বেছি মই বেয়া পাওঁ কিন্তু তেখেতে যিখিনি মানৱ ধৰ্ম পালন কৰিছে বানপীড়িতসকলক সহায় কৰিছে সহযোগিতা আগবঢ়াইছে টকাৰে হওক বা যিহৰে হওক তেওঁ সহায় কৰিছে সেইকাৰণে তেওঁ প্ৰশংসাৰ পাত্ৰ সেইকাৰণে তেওঁৰ শলাগ লৈছোঁ আমি এখন সুস্থিৰ সমাজক অস্থিৰ কৰা সকলক কি বুলি কয় জানে সেইসকলক একোজন সন্ত্ৰাসবাদী বুলি কোৱা হয় আপোনাৰ চিন্তাধাৰাক মই চেলুট জনাইছোঁ ইমান নিকৃষ্ট মানসিকতা আৰু ভাৱধাৰা মনত পুহি ৰখাৰ বাবে আজি মই নিজে ক'বলৈ কুণ্ঠাবোধ নকৰোঁ কপালত হিন্দুত্ববাদীৰ বেনাৰখন আঁৰি লৈ নিজকে অসমীয়া অসমীয়া বুলি চিঞৰি নাথাকিব